বৰ ওজাই আজি বিহুৰ সামৰণি পৰত এয়া বিদায় দিবলৈ ইয়াত বন্তিগছি জ্বলাইছে। ইয়াতে পুষ্প দিয়া হৈছে বহাগীয়াক এই বছৰৰ বাবে 2022 বৰ্ষৰ বিদায় দিবৰ কাৰণে ইয়াত বন্তিগছি প্ৰজ্বলন কৰিছে। এইফালে ধৰা দুখনমান দিয়ক ভকত দুজনমান বহিবলৈ জয় ভাগি দিবলৈ। চেতিয়া গাঁৱৰ বৰখেলৰ আজি বিহু সামৰণি অনুষ্ঠানত আমাৰ এয়া নিয়ম কৰা হয়। এয়া পৰম্পৰা আমাৰ বহুত বছৰ আগৰ পৰা, কিমান বছৰ আগৰ পৰা এই নিয়ম চলি আছে ক'ব নোৱাৰোঁ, কিন্তু শেষৰ ঘৰত এনেকৈ পুষ্প বন্তি আৰু ধূপ বস্ত্ৰ দি এই বহাগী বিদায়ক বিদায় দিয়া হয়। ইয়াৰ পৰা ৰাইজে বিহু হুঁচৰি গাই বহাগীয়াক লৈ যাব আৰু ইয়াতে এজোকা হুঁচৰি গাব। এয়াই নিয়ম, ইয়াৰ পৰম্পৰা চলি আহিছে। কিমান বছৰৰ পৰা চলি আছে জনা নাযায়। গাঁৱৰ সকলোৱে আহি এই সামৰণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। ইয়াতে বৰ ওজা আৰু গাঁৱৰ মুখীয়ালসকলে ইয়াতে আশীৰ্বাদ লৈ ৰাইজৰ বহাগীয়াক বিদায় জনায়। আমাৰ ইয়াত বিহু 5 দিন ধৰি আৰম্ভ হয়। পোনপ্ৰথমে বৰ ওজা ঘৰতে আৰম্ভ কৰি বিহু চলে। 5 দিন হুঁচৰি গোৱাৰ পিছত শেষৰ ঘৰত বিহু মাৰি থাকোঁতে কাৰ ঘৰত বিহু বহাগী বিদায় হ'ব সেই ঘৰত আগতীয়াকৈ কৈ দিয়া হয়। সেই ঘৰত ঠিক তেনেকৈ বিহুৰ বহাগী বিদায় বাবে আয়োজন কৰা হয়। ৰাইজে এখনি বস্ত্ৰ আৰু পুষ্প বন্তি ধূপ দি পিনি এই বহাগী বিদায়ক বিদায় দিয়া হয়। প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, তাৰ পাছত সজিলে জীৱনে বহাগী সকলোৱে নাচিবলৈ এপাক, সকলোৱে এপাক নাচিবলৈ, সকলোৱে নাচক। কাটি কাটি কৰিবা দেই।
জয় ভাগ্য কি জয় ভাগ্য কি আমি হেৰি পদ এটা কাটিলো ভুৱন তোমাৰ নাম সেৱাতি পাতিলো ভুৱন তোমাৰ নাম মাঘ মাছ লাগিলে এহালি ভুৱন তোমাৰ নাম দেহা জীৱনত দেহুগা বুঢ়া জীৱনত কাটিকা দেহাল নপৰো বাই তৈ ঘুমৈ বাই তৈ পাছফালে বেঙেনা বাই আগদালি ভুলুকা কোনে নুকা তিনিলে আগদালি ভুলুকা কোনে নুকা তিনিলে আগদালি ভুলুকা কোনে নুকা তিনিলে বাছৰ ডালি মুকলি হলে বাই তৈ আকৌ বাই তৈ বাই তৈ পাছলে বেঙেনা পিছফালে বেঙেনা বাই চাৰি ঐ কাটিবা বিচাৰি বিচাৰি চাৰি ঐ কাটিবা বিচাৰি বিচাৰি চাৰি চাৰি কাটিবা বিচাৰি বাই তৈ আকৌ বাই তৈ বাই তৈ পাছলে বেঙেনা বাই বিয়াই নুথাকিবলৈ তোমাৰে